Hello everyone, welcome to Study Powerful. বন্ধুসকল আজি আমি এই ভিডিওটোত আলোচনা কৰিম অসম টেট স্পেশাল বিষয় অসমীয়াৰ ওপৰত 10টা মোড সিলেক্টেড MCQs আৰু এই প্ৰশ্নবোৰ বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে ভিডিওটো সম্পূৰ্ণলৈকে চাব আৰু ভিডিওটো যদি আপোনালোকৰ কিবা মতামত থাকে সো আপোনালোকৰ ফিডব্যাক কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব তেন্তে বলক আমি পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰো হয় আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি আছিল হয় ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ খ ভানুমতি অপচন খ ইজ দ্য ৰাইট অপচন হ'ব কোৱেশ্চন নম্বৰ 2 অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন আছিল হয় অপচন চাইটে দেখা পাইছে আপোনালোকে সো আৱাৰ কাৰেক্ট আনসাৰ উইল বি অপচন নম্বৰ ঘ শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ সো অপচন ঘ ইজ দ্য ৰাইট অপচন হ'ব কোৱেশ্চন নম্বৰ 3 চাইনা টাউন ডেজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ হয় ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ ক মাকাম সো আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 ডক্টৰ ভুৱন হাজৰিকা দেৱক খুদাকণ্ঠ কোনে প্ৰদান কৰিছিল হয় ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ ঘ অতুল চন্দ্ৰ হাজৰিকা অপচন ঘ ইজ দ্য ৰাইট অপচন হ'ব মনত ৰাখিব বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় কোৱেশ্চন নম্বৰ 5 শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি হয় মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ ঘ হৰিচন্দ্ৰ উপাখ্যান বন্ধুসকল মনত ৰাখিব শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখন হৈছে হৰিচন্দ্ৰ উপাখ্যান আৰু এই উপাখ্যানখনৰ কাহিনী ভাগ লোৱা হৈছিল মাৰ্কেণ্ডেয় পুৰাণৰ পৰা সো আপোনালোকক কেতিয়াবা প্ৰশ্ন খুদিব পাৰে শংকৰদেৱৰ হৰিচন্দ্ৰ উপাখ্যানখন আৰু কাহিনী ভাগ ক'ৰ পৰা লোৱা হৈছে সো ইয়াৰ ৰাইট অপচন হ'ব মাৰ্কেণ্ডেয় পুৰাণৰ পৰা আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটো হৈছে শংকৰদেৱে অনুবাদ কৰা দশম অংশটো কোৱা হয় হয় আপোনালোকে নিশ্চয় জানে ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ ক আদি দশম সো অপচন ক ইজ দ্য ৰাইট অপচন হ'ব মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 শংকৰদেৱৰ হৰিচন্দ্ৰ উপাখ্যানখন লোৱা হৈছিল হয় আমি ইতিমধ্যে আলোচনা কৰিছো আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ গ মাৰ্কেণ্ডেয় পুৰাণৰ পৰা সো অপচন গ ইজ দ্য ৰাইট অপচন হ'ব মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 শংকৰদেৱৰ দ্বিতীয় আত্মাস্বৰূপ কোন আছিল হয় বহুতেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় সো ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ খ হৰিদেৱ শংকৰদেৱৰ দ্বিতীয় আত্মাস্বৰূপ আছিল হৰিদেৱ সো অপচন খ ইজ দ্য ৰাইট অপচন আৰু বন্ধুসকল এইখিনিতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কিছু হলে উপকৃত হ'ব পাৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা মতামত থাকে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো বেজবৰুৱাৰ লিতিকাই নামৰ নাটকখন প্ৰথম প্ৰকাশ হৈছিল হয় ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ খ জোনাকীত বেজবৰুৱা দেৱৰ লিতিকাই নামৰ নাটকখন প্ৰথম প্ৰকাশ পাইছিল জোনাকীত সো অপচন খ ইজ দ্য ৰাইট অপচন হ'ব মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ গ্ৰন্থ নহয় হয় ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ ঘ হাতী আৰু নাতি আৰু বাকি তিনিখন লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচনা হয় আৰু বন্ধুসকল প্ৰতিদিনৰ দৰে আজি আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়োৱা হ'ল আজিৰ প্ৰশ্নটো হৈছে হেমকোষ কিমান চনত প্ৰকাশ পাইছিল আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট সেকশনত কমেন্ট কৰি জনাব বুলি আশা থাকিল আৰু আপোনালোকেতো জানেই হেমকোষ হেমচন্দ্ৰ বৰুৱাদেৱৰ দ্বাৰা প্ৰণীত অসমীয়া ভাষাৰ প্ৰথম অভিধান বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিওটোৰ জৰিয়তে কিছু হলে সহায় হ'ব পাৰিছে যদি ভিডিওটো ভাল পাইছে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিওৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো থ্যাংক ইউ ফৰ ওয়াচিং জয় আই অসম